ফ্ৰেণ্ডছ, মোৰ ইউটিউব চেনেল টু সিস্টাৰ ব্লগছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ' কৰিব ওলাইছোঁ। তেন্তে বলক আজিৰ দিনটো ভিডিঅ' আৰম্ভ কৰোঁ। ৰেলী আছে আজি আমাৰ আত্মসহায়ক গোটৰ ফালেদি আজি ৰেলী হ'ব, তো আমি যাওঁ ৰেলীলৈ। এয়া আমি যাবলৈ ওলালোহি। এতিয়া আমি পঞ্চায়ত যাম, তাৰ পৰা ৰেলী আৰম্ভ হ'ব। এয়া আমি পঞ্চায়ত আহি পালোহি। পঞ্চায়তৰ সভানেত্ৰী বাইদেৱে আমাক আজিৰ কাৰ্যসূচীখিনি ভালকৈ বুজাই দিয়ে। তাৰপিছত আৰু দুগৰাকী নতুনকৈ বাইদেউ আহিছে। এই বাইদেউ দুগৰাকীয়ে আমাক জল জীৱন মিছনৰ অধীনত পানীৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ কথা সকলো মহিলাকে বুজায়। এওঁলোকৰ বক্তব্য শেষ হোৱাৰ পিছত আমি ৰেলীলৈ ওলাই যাম। এইবাৰ যিহেতু ৭৫ সংখ্যক স্বাধীনতা দিৱস, সেইবাবে প্ৰত্যেকৰ ঘৰতে জাতীয় পতাকা উত্তোলন কৰিবলৈ দিছে। আশা কৰোঁ সকলোৱে নিজৰ নিজৰ ঘৰত পতাকা উত্তোলন কৰিব। কি হ'ব? শেষ হৈ যাব ন? ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! ভাৰত মাতা কি জয়! বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম! 1 2 3 4 ভাৰত মাতা কি জয় জয়কাৰ! 1 2 3 4 ভাৰত মাতা কি জয় জয়কাৰ! 1 2 3 4 ভাৰত মাতা কি জয় জয়কাৰ! বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম! বন্দে মাতৰম! ভাৰত মাতা কি বন্দে মাতৰম! বন্দে মাতৰম! আমি ঘৰ পাই গ'লোঁ। আমাৰ এনাৰ্জি এইটো লাষ্ট চুচৰি ঘৰ আহি পাইছোঁহি। চুচৰি বাগৰি ৰ'দ, টিকা ফটা ৰ'দ। ঘৰ আহি পাইছোঁ। মামীক আধা বাটলৈকে এৰি থৈ আহিলোঁ। আমি এতিয়া মামীক এৰি পেলাই ঘৰলৈ গৈ আছোঁ। মানে কি ক'ম আৰু, আজি গৰমত মানে এই ৰেলী কৰি অৱস্থা বেয়া হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাওঁ। মামী ঘৰ গৈ আছিলে, তো মামীক আধা বাটলৈকে এৰিবলৈ আহিলোঁ। এতিয়া যাওঁগৈ ঘৰলৈ। আহি পেলাই ভিডিঅ' কৰিবলৈকে নহ'লে, কাৰণ ইমান ভাগৰ গৰম, মানে আধা মৰা হৈ গৈছোঁ বুলি ক'লেই হ'ল মানে। তো সেইকাৰণে আৰু এতিয়া উঠিলোঁ, ভাত পানী আমি খালোঁ। খাই পেলাই মামীক আমি এতিয়া এৰি থৈ আহিলোঁগৈ। এতিয়া যাওঁ ঘৰলৈ, আকৌ কাম আছে কেইটামান কৰিম। আৰু লগতে আমাৰ টিকলি ভণ্টি এজনীও আহিছে। চলো, এই দেখো, এজনী আমাৰ টিকলি ভণ্টি ছাতি লৈ লৈছে, ৰ'দ যে সেইকাৰণে। হাই বলো, হাই বলো, হাইয়া, হাই বলো, হাই। তাই এতিয়া ইয়াতে বহি গ'ল। বহি এতিয়া ঘৰলৈ নাযায়, পানী চাই আছে। এয়া পথাৰত পানী। पथारत पानी से रहा है। नहीं चलो चलो घर चलो, चलो घर चलो। और दीदी चली गई, देखो देखो। ऐसे नहीं बोलते। एया आमी खुशी माइना घरत पालोही। एया देखिसे নহয়, তাই এয়া মাটিত পৰি কান্দি আছে। মানে কি হ'ল, ভণ্টিয়ে জোলনা জ্বলি আছে আৰু তাইকো জ্বলিব লাগে, আৰু ভণ্টিয়ে তাইক দিয়া নাই। সেইকাৰণে তাই দেখিছে নহয়, মাটিত পৰি একে কান্দি আছে। মাইনাজনীয়ে আকৌ হিন্দী কথাই কয়। মানে 2 বছৰ দিন ধৰি দিল্লীত থাকিলেতো, তাৰ মানুহখিনিয়ে মানে মাইনাজনীৰ লগত হিন্দীতে কথা পাতিলে। সেইকাৰণে তাই হিন্দী কথাকে শিকিলে। আমিও তাইৰ লগত হিন্দীতে পাতোঁ, আৰু অসমীয়া কথা ক'লে তাই বুজিও নাপায় এনেও। বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি আপোনালোকক আমাৰ ভিডিঅ'টো চাই ভাল লাগিলে, তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।